দোস্ত ভাইটি অল ভিডিঅ' চেনেললৈ স্বাগতম জনাইছোঁ। আজি এনে এক সাৰ্কিট বনাই দেখুৱাম, যিখন সাৰ্কিটৰ দ্বাৰা আপোনালোকে অটোমেটিক লাইট অন অফ হ'ব, দিন হ'লে অটোমেটিক অফ হ'ব আৰু ৰাতি হ'লে অটোমেটিক অন হৈ যাব। ইয়াৰ বাবে বেছি প্ৰয়োজন নহয় কম্পোনেণ্টৰ। এটা বাল্ব লাগিব, এটা লাগিব BT136 ট্ৰেনজিস্টৰ আৰু এটা ৰেজিষ্টেন্স লাগিব 330K ওম ৰেজিষ্টেন্স লাগিব আৰু এটা LDR লাগিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনেদৰে কানেকশ্যন কৰিব লাগে। BT136ৰ তিনিটা লেগ থাকে। এই তিনিটা লেগৰ মাজৰটোৰ লগত আৰু সোঁ চাইডৰটোৰ লগত আমি এই ৰেজিষ্টেন্সটো কানেকশ্যন কৰিম। ভিডিঅ'টো ভালদৰে চাই থাকিব, কোনো ধৰণৰ স্কিপ নকৰাকৈ, যাতে ভালদৰে বুজি পায়। ইয়াৰ কোনো পজিটিভ বা নিগেটিভ নাথাকে। মই এতিয়া কানেকশ্যন কৰি দিছোঁ। চাওক, এই ৰেজিষ্টেন্সটো ট্ৰেনজিস্টৰটোৰ লগত এই সোঁ চাইডে আৰু এই মাজৰটোৰ লগত কানেকশ্যন কৰিছোঁ। এতিয়া ল'ম আমি LDRটো। এইটো LDR। ইয়াৰ অৰ্থ হৈছে, ইয়াৰ মহত্ব হৈছে, ইয়াত লাইটৰ পোহৰ পৰাৰ লগে লগে অটোমেটিক পাৱাৰ ছাপ্লাইটো অফ কৰি দিয়ে আৰু লাইট যেতিয়া পোহৰ নাইকিয়া হৈ যায় তেতিয়া ই অটোমেটিক অন হৈ যায়। ইয়াৰ কাম হৈছে সেইটো। ইয়াক কানেকশ্যন কৰিবলৈ হ'লে এই ট্ৰেনজিস্টৰটোৰ তিনিটা লেগ থাকে। ইয়াৰ সোঁ চাইড আৰু একেবাৰে বাওঁ চাইডটোৰ লগত কানেকশ্যন কৰি দিব লাগিব। ইয়াৰ দুটা লেগৰ এটা লেগ, যিকোনো এটা লেগ, এইটো হওক বা এইটো হওক, যিকোনো, ইয়াৰ কোনো পজিটিভ বা নিগেটিভৰ কথা নাই। যিকোনো লেগ এটা সোঁ চাইডটোৰ লগত কানেকশ্যন কৰিব লাগিব আৰু এটা বাওঁ চাইডৰ লগত কানেকশ্যন কৰিব লাগিব। মই কোনো ফেক ভিডিঅ' বনোৱা নহয়। মই এবাৰ প্ৰমাণ কৰি চাওঁ, নিজে বনাই চাওঁ। বনাই চোৱাৰ পিছত যেতিয়া সফল হওঁ তেতিয়াহে মই ভিডিঅ' বনাওঁ। চাওক, মই এতিয়া কানেকশ্যন কৰি দিলোঁ। কানেকশ্যনটো এৰি গৈছে অলপমান। এই LDRটো ট্ৰেনজিস্টৰটোৰ বাওঁ চাইড আৰু সোঁ চাইডৰ পিনৰ লগত কানেকশ্যন কৰি দিলোঁ আৰু ৰেজিষ্টেন্সটো 330K ওম ৰেজিষ্টেন্সটোৰ ট্ৰেনজিস্টৰটোৰ লগত সোঁ চাইড আৰু মাজৰটোৰ লগত কানেকশ্যন কৰি দিলোঁ। এতিয়া আমাক লাগিব বাল্ব এটা লাগিলে আৰু এডাল কোড লাগিব, যিডাল কোড বৰ্ডৰ লগত যাব। এতিয়া কোডডাল কেনেকৈ বাল্বটোৰ লগত কানেকশ্যন কৰিব লাগিব আহক দেখাই দিছোঁ। ইয়াত ৰেডডাল মই লৈছোঁ ৰেড, আপুনি ব্লেকো ল'ব পাৰে, কিন্তু মই ৰেড লৈছোঁ। ৰেডডালে আমি কানেকশ্যন কৰি দিলোঁ। এইদৰে কানেকশ্যন কৰি দিব লাগিব বাল্বটোৰ লগত। আৰু ইয়াত দুডাল ৱায়াৰ থাকিব, এডাল বাল্বৰ পৰা আহিছে, এডাল কোডৰ পৰা আহিছে, বৰ্ডৰ পৰা। ইয়াৰে বাল্বৰ পৰা অহাডাল মাজৰটোৰ লগত কানেকশ্যন কৰিব লাগিব। বাল্বৰ পৰা যিডাল আহিব
এইডাল মাজৰ লগত কানেকশ্যন কৰিব। আৰু কোডৰ পৰা অহাডাল ট্ৰেনজিষ্টৰটোৰ লেফ্ট চাইডে একেবাৰে বাওঁফালৰ ডালত কানেকশ্যন কৰিব লাগিব। কানেকশ্যন হৈ গৈছে। চব কিদৰে কানেকশ্যন কৰিব লাগিব ভালদৰে চাই লওক। এডাল ডাইৰেক্ট দিব লাগিব বাল্বৰ লগত, আৰু বাল্বৰ পৰা অহা এডাল আৰু কোডৰ পৰা অহা এডাল ইয়াত জইন কৰিব লাগিব। বাল্বৰ পৰা অহাডাল মাজৰ ট্ৰেনজিষ্টৰটোৰ মাজত জইন কৰিব লাগিব, আৰু কোডৰ পৰা অহাডাল ট্ৰেনজিষ্টৰটোৰ বাওঁ হাতৰ ছাইডত থকা লেগটোৰ লগত কানেকশ্যন কৰিব লাগিব। আহক টেষ্টিং কৰি দেখাওঁ। মই এতিয়া AC ছাপ্লাই দিম, 220 ভল্টৰ AC ছাপ্লাই দিম। দিয়াৰ লগে লগে বাল্বটো জ্বলি উঠিব, দেখিলে নহয়, বাল্বটো জ্বলি উঠিলে। ইয়াত এতিয়া পোহৰ পৰাৰ লগে লগে অট'মেটিক অফ হৈ যাব, আৰু যেতিয়া পোহৰ নাইকিয়া হ'ব তেতিয়া অন হৈ যাব। এতিয়া আন্ধাৰ হৈ আছে, সেইকাৰণে পোহৰ দি আছে। যেতিয়া ইয়াক পোহৰ দি দিম তেতিয়াই বাল্বটো অফ হৈ যাব, আৰু পোহৰ এৰি দিয়াৰ লগে লগে বাল্বটো অন হৈ যাব। চাওক, পোহৰ দি দিয়াৰ লগে লগে বাল্বটো অফ হৈ গ'ল, আৰু পোহৰ এৰি দিয়াৰ লগে লগে বাল্বটো অন হৈ যাব। এনেদৰে আপোনালোকে ঘৰতে বনাই ল'ব পাৰিব। বাহিৰত থকা বাল্বৰ কাৰণে, ভিতৰৰ কাৰণে নহয়। বাহিৰত সূৰ্যৰ ৰশ্মি পৰিব লাগে, সূৰ্যৰ পোহৰ পৰিব লাগে। সূৰ্যৰ পোহৰ পৰাৰ লগে লগে অট'মেটিক অফ হৈ যাব, আৰু সূৰ্যৰ পোহৰ যেতিয়াই নাইকিয়া হৈ যাব তেতিয়া লগত অন হৈ যাব।